এই বুঢ়াৰীজনী পা যে শান্তি নাই আৰু পাই আজি টাউনলৈ গ'ল নহয় হ'লে এটা কাম কৰোঁ ৰ মিনাকে মাতো অ' ছোৱালী ছোৱালী অ' মোবাইলটো লৈ আছোন দে যা ভিতৰত পঢ়ি থাকগে যা হেল্ল' অ' মিনা হেৰি কৰচোন আমাৰ ঘৰলৈ এপাক আহচোন এই বুঢ়াজনী নাই আহচোন এনে কথা অকণ পাতিম আৰু অঁ হ'ব বাৰু দে আহিবি আকৌ দেই আহে অঁ ঠিক মাতিছোঁ নহয় এই আহিব এতিয়াহে ভাল লাগিব ঘৰত অ' তই আহিলি আহ অকণমান কথা পাতিম আহ বচোন বছ বোৱাৰী নাই নে ঘৰত বোৱাৰী নাই টাউনলৈ গ'ল অহাই দে কি কবি ন বোৱাৰীজনীয়ে যে একো কথা মোৰ কথা নুশুনে গম পাৱ কি হ'লনো বোৱাৰীজনী কাম এটাও ভালকৈ নকৰে তইনো কৃষ্ণাক কেলৈ পঠিয়াই দিলি তাই মই বেয়া বুলি ভাবিছিলোঁ মই ভবা নিচিনা তাই বেয়া নাছিলে এতিয়া কি হ'ল বোৱাৰীয়ে কি ঘৰৰ কাম নকৰে হেনো শুনিছোঁ অঁ ইকুডালেই নকৰে গম পাৱ কালি শুন আকৌ কালি তাই হেৰি চাহ অকণমান খালে ৰাতিপুৱা সময়ত দেই মই তাই সোনকালে জগাইছোঁ তাই উঠিছে তাৰপিছতে মই ক'লোঁ কি অ' বোৱাৰী উঠা মোলৈ চাহ কাপ বনোৱা তাই যেনেকৈ লাগি আহিছে ই গৰমখনত বোলে মই চাহ বনাব নোৱাৰোঁ আপুনি বোলে বনাই লওঁগে মই বাৰু এনেকৈ বনাব পাৰোঁ নাই কচোন তাই চাকৰিটো আছে বুলি অকণ বেছি দেখুৱাই তাই এইবোৰ কি চুইদাৰ পিন্ধি ঘূৰি অঁ এতিয়াও গৈছে মই কৈছোঁ নহয় তাইক নুশুনে নহয় এতিয়া চবেই গোটেই হেৰি হোৱা যোৱা লাগিছে চবেই আলোচনা কৰিছে জানো অঁ তাতে লাচে লাগিছে তাই কোনোবা আহিলে যে মই এনেকৈ বদনাম গালে লাচে লাগে পাই কি কৰিবি আৰু কথা নুশুনে নহয় আমাৰ এইফালে পিটিব লাগে সেইজনী পিটিলে আকৌ মাকলৈহে ফোন কৰে অ' কালি পাইতো মাকলৈ ফোন কৰিলে নহয় অ' তাৰপিছত মাকে ঘৰ পালে সি ঘৰ নাপালেহি যেনিবা আহোঁকে আৰু তাৰপিছতে মাকে মোক কৈছে বাৰু বোলে আপুনি কি ছোৱালীজনী কিবা কাম চাম কৰিবলৈ দিছে নি মই বোলো কেলৈ দিম আকৌ আপোনাৰ ছোৱালী কাম কৰিবলৈ তাই বোলো দুটামান কৈছে মই সেইকেইটা কৰিবলৈ দিছোঁ মাকে নামানে আপুনি বোলে মোৰ ছোৱালীজনী কাম চাম কৰিবলৈ বেছিকৈ নিদিব কালি ৰাতিপুৱা চাহ খোৱা কাঁহী বাতি দিছে যে সন্ধিয়ালৈকে নুধুলে মোক টানি নি গোটেই বাচন ধুইছে গম পাওঁ দুপৰীয়া বাচনো নাই ধোৱা ককিবোৰ আবেলি সময়ত মেগী বনাইছে কফি নে কি যে চাহৰ নিচিনা সেয়া বনাইছে গাখীৰ এগালমান আনিছে দোকানৰ পৰা কেক চেক এগালমান কিনি খাই আছে তোক হেৰি ৰুণুৱে দেখিছে নহয় তোক টানি নিছে সেইটোকে খুব আলোচনা কৰিছে অঁ তহঁতি দেখিলে হবাই কি কবি নোৱাৰো বোৱাৰীজনীৰ কথা আমাৰ এজনী এতিয়ালৈকে টাউনলৈ গৈ অহাই নাই কিবা কৰি আছেগে টাউনলৈকে হাতত গৈ লৈ ঘূৰি ফুৰে আৰু চবতে ফোনডাল তই লৈ ল'বি নিদিয়ে নহয় আকৌ আজিলৈকে বোৱাৰী যিহে আৰু গৈ পাৰ্চেল দিয়া ডেলিভাৰী বয়ৰ লগত কেলৈ লিলিমাই কৰে নহয় ছোৱালীবিলাকে কিনো কবি আৰু ল'ৰাটো যে আমেৰিকালৈ গ'ল কি হ'ব ঠিকেই নাই আৰু ল'ৰাটো নথকাৰ পিছত কাৰোবাৰ লগত যদি কিবা কৰিব আছে লিলিমাই একো গম নাপাওঁ পিটিবি একদম ধৰি লৈ আহিছে অঁ পিটিব লাগিব ৰ মই চাহ অকণকে বনাওঁগৈ এই নালাগে দে চাহ ৰ অকণ খাই যাবি অ' ৰ মিনা চাহ অকণমান বনাই আনিছোঁ ননাহেঁতেনো হয় বা আনিলি আৰু দে অঁ এই বনাই আনিছোঁ এতিয়া খা আৰু কিনো কবি সুদা চাহে হ'লেও খা আৰু লয় কাপ আমাৰ বোৱাৰীজনীয়ে যে কিবা এটা আনিব গম পাওঁনে ৰুমত ভৰাই অকলে খাই পাই ৰুমত সোমাবলৈ নিদিবি সেইজন আৰু চাদৰ মেখেলা পিন্ধিবলৈ দিবি আকৌ ইমান বেয়া দেখি এই মই তাইক কৈছোঁ নামানে নহয় তোৰ আগৰজনী বোৱাৰীয়ে ভাল আছিলে অঁ পাই মই তাইক কেলে কেইটালৈ জানো এতিয়াহে গম পাইছোঁ আৰু দেই কি যে হ'ব নহয় বা আজি গাখীৰ চাহে আনিছ নে ভাল লাগি গৈছে একদম চাহকণ খাই গম পাওঁ কি কবি গাখীৰ অকণমান আছিলে আৰু সেইকণকৈ বনাই আনিছোঁ তাইতো অকলে আনিহে খাই ৰুমত মোক সোমাবলৈ নিদিয়ে নহয় দৰ্জাখন মেৰি থৈ দিয়ে পাই এতিয়া কি কৰিম মই কেনেকৈ দেখোঁ তই মনে চাবি এটা বনোৱাই ল'বি ৰুমটো তলাটো অঁ তাকে কৰিব লাগিব ছোৱালী মানুহজনী কোনেও একো নকয় কাৰণে তাই বেছি চল পাই গৈছে আকৌ ল'ৰা আহিলে তাইৰ কথা মই ভালকৈ লগাম মাকক যে কৈ দিয়ে আকৌ সেইটোতে ভয় নহয় ফোনটো লৈ ল'ব লাগিছিলে সেইজনীৰ পৰা এই মোৰ ফোনহে লৈহি আকৌ ছোৱালীজনী কেলৈ ফোন এটা কিনি দিলোঁ যে এবাৰ মেট্ৰিক পাছ কৰি দিয়াৰ কাৰণে আকৌ সেইটোকো তাইক লাগে পাই নিজৰ মোবাইলটো যদি চাৰ্জত দি থয় ছোৱালীজনীৰ পৰা খুজি মোবাইলটো চাই থাকে নহয় মই থাপ মাৰি লৈ গুচি আহোঁ লৈ আনিবি অৰুণোদয় পইচাকেইটা যোনকেইটা পাওঁ মই ছোৱালীজনীক এইবোৰ কলেজ যাওঁতে স্কুল যাওঁতে মই সেইবোৰ ভাড়া চাড়া দিওঁতেই যায়
2 টকামান বাকি থাকে হেবতে বিস্কুট সিস্কুটে কানি দিও আকৌ কলেজ যাওঁতে হেবু ভাড়া লগতে খাবলৈ কিবা এটা লাগে নহয় আকৌ 50 টকা 100 টকা দিয়ে পঠিয়াব লাগে নহয় সদায় সদায় আকৌ তোৰ পিছে ছোৱালীয়ে ল'ৰা ছোৱালী চাইছে নেকি কিবা এতিয়ালৈকে নাই চোৱা কিবা কৰে যে চাইছে যদিও গম নাপাওঁ বাৰু ইনা ল'ৰা এটাৰ লগত উঠি অহা দেখিছিলো সেইটো তহঁতি যে দেখিছিলি তাই লগৰ ল'ৰা বোলে বেষ্ট ফ্ৰেণ্ড নে কি যে প্ৰিয় বন্ধু সেইজন হেনো প্ৰিয় বন্ধু আৰু জোৱাই হ'বই আৰু তোৰ নহয় আৰু দেই ল'ৰা ছোৱালীজনী সৰু হৈ আছে নহয় মেট্ৰিক পাছ কৰি ইয়াত 2 দিনমান গৈছেহে আৰু কবি আৰু জানানে বোৱাৰীজনীয়ে মোৰ নাক চাক চব কাটিলে আৰু ইমান যে লাজ লাগে না মৰি যাম গম পাওঁনে এইবোৰ ভাবিছিল যে সেইদিনাখন যে মোক গোটেই কাম বন কৰিবলৈ কৈছে মোৰ দেহাটোত আছেনো কিবা হয়নে মই বোলে 2 দিন বাকী আছে মোক বা কাম কৰিবলৈ ক'ব লাগে খাই খাই বডি বঢ়াইছে তাইহে এইবোৰ কাম চাম ভালকে তাই বডি বঢ়োৱা মানে তাই পেটত ঢেৰ কথা আছে শকতে নহয় জানে নে জানো ইমান সোপা খাই থাকে আকৌ যেতিয়া চব বস্তু খাইহি এটা বস্তু বাকী নাই আকৌ কি এইবোৰ জিম নে কি যে আকৌ জিমলৈ গৈছে নহয় আজি ৰাতিপুৱা এইকেইদিন আকৌ জিমলৈ গৈছে গোলাঘাটতহে আছে এইকণৰ বিছে মই শুনিছিলো এনা জিম বোলে গোলাঘাটত আছে গোলাঘাট পাইগে ৰাতিপুৱাতে ক'ত যায় জানো গাড়ী মটৰবোৰ ৰাতিপুৱা নচলে নহয় মোৰ সন্দেহে হয় দেই এজনীয়ে ল'ৰা চৰা পতাইছে চাগে আৰু যি আকৌ পৰহি ৰাতিপুৱা মই পেচাব কৰিবলৈ উঠিলো তাই বাপেকে মোবাইলটো টিপিকে আছে নহয় মই ছোৱালীৰ পৰা অকণ মোবাইলটো শিকি আছো যেনিবা অকণ ফোন চোন কৰিবলৈকে তাহাঁতলৈ লাগে নহয় তাই এনেকে কিবা মেছেজ দিলে যে চাৰ্ট এখন ওলাই সেইখন ওলাই আছে নহয় ফটোখন চাবিচোন তই কেলে ফটো এখন ওলাই থাকে নহয় ওপৰত ওলাই চাইছো কি ল'ৰা নে পিছে ছোৱালী ল'ৰা হয় দেই তেতিয়াহ'লে তই কিন্তু তাইক নকবি মাকৰ আগত কৰিবি বোলো তোমাৰ ছোৱালীয়ে দেখিছানে লিলিমাই কৰিছে মোক তেনেকুৱাই লাগি থাকে আৰু অনবৰ ৰুমটোতে সোমাই থাকে নহয় কাম কৰিবলৈ ক'ব কি মা মোক গৰম উঠিছে মই কাম কৰিব নোৱাৰো দেই আকৌ কালি মই বাচন ধুবলৈ ঠেলি পঠিয়াইছে মোক কালি গটা মাৰি তাই মই কালি শুই আছো দেই তাইবা মোৰ কাষতে মোবাইলটো একদম ডাঙৰ ডাঙৰকৈ এইবোৰ ৰিল নে ফিল যে বনায়ো আছে চায়ো আছে আমাৰ ছোৱালীয়ে আকৌ সেইবোৰ মই বনাবলৈ নিদিওঁ তাৰপিছতে কি কবি আৰু তাই কাষতে বজাই আছে মই বোলো বোৱাৰী মই শুই আছিলোঁ আধা টোপনি আহিছিলে আকৌ উঠিলোঁ নহয় তাৰপিছতে তাইক ক'লোঁ বোৱাৰী তুমি বোলে এইবোৰ কি লগাই আছা এইবোৰ বোলো মই শুনি থাকিব নোৱাৰোঁ দেই মোৰ টোপনি আহিছে তুমি দেখা নাই নি তাই কৈছে কি হ'লো বোলে আপুনি যে নবত বেয়া থাকে মই বোলে সেইটো বেয়া মাথাটো গৰম কৰি দিছে তাৰপিছতে মই চিটিপনি এডাল গোটাই থৈ দিবি বুজিছ নে হিৰুপ দি দিবি বেছি উস্তাৰি হৈছে মই দেখিছোঁ নহয় তাই তাৰপিছতে কাষতে বিচনী এখন আছিলে বিচনীলে বিচনীতে উঠি বিচনাৰ পৰা নামি আহি এক চাট লগাই দিছোঁ আকৌ গটা মাৰি দিছে ৱালখনে এই চুকটোতে মই দুখ পাইছোঁ গম পাওঁ খালি কোনো হ'ল বুলিহে আকৌ সেইদিনাখন পেলাই দিছিলে নপৰিলোঁ বুলিহে হেৰি নহয় কথা এটা সুধো নে কি কৈছোঁ বেয়া পাবি নি আকৌ কি নকওঁ তহঁতৰ ঘৰ হেনো আহি কৃষ্ণা মাকে হেনো উৎপাত কৰিছিলেহি তহঁতৰ পিছে সেই আগফালকণ পকা নহয় মই পাছফালে দি আহিছোঁ বাৰু সেই পকাকণতে হেনো বহি আছে এই হেৰি গোটেই মানুহে দেখিছে গোটেই বোলে উৎপাত কৰিছে তোক বোলে এচৰ দি থৈ গ'ল দিয়া নাই হাত তুলিছিলে হাতখন এনেকৈ মোক কুটিয়াই দিলোঁ ভালেই কৰি তাৰপিছত বেছি উস্তাদি দেখুৱাইছে নহয় আকৌ মোৰ ঘৰত আহি মই বোলে আপুনি কি কথা কৈছে আপুনি মোৰ 10 টমান মোৰ মাতি আছে বোলে আপোনাৰ থাকিলোঁ আপোনাৰ মাটিত থাকিলোঁ বোলে কি মই বোলে কথা ক'ব নোৱাৰিম ইমান বেয়া মাকজনী ঢকা মাৰি উলিয়াই দিব লাগিছিলে মই কি কৰিলোঁ মানে একদম ভিতৰলৈ সোমাই গুচি গ'লোঁ দৰ্জা মাৰি দিলোঁ বাপেকে লক কৰি দিলোঁ ভিতৰৰ পৰা ভালে কৰিলি জীয়েকজনী ইমান ভাল নহয় মাকজনী বেছি বেয়া জীয়েকজনী ভালেই ন তোৰ পিছে বোৱাৰীয়েনো কি কৰে তাই যে ইমান উস্তাৰি মাৰে কিবা মাষ্টৰনী কি কয় জানো মই ভালকৈ গমেই নাপাওঁ আৰু স্কুললৈও যায় নহয় কেলে মাষ্টৰনীয়ে কৈ নাপায় দেই তাৰপিছত স্কুললৈ যায় নহয় চুই যাব কি পিন্ধিব একদম ইকণি সেইকণ জিন্সৰ লগতহে পিন্ধে বোলে এইবোৰ জিন্স নে কি এইবোৰ চব আমাৰ ছোৱালীয়ে দেখিছে হেনো বোলে 500 টকা উলিয়াই দিছে হেনো খোৱাৰ তাতে ইমান খালে নাই বাৰু পইচা ববিছে খৰচ কৰে সেইদিনা আমাৰ ঘৰলৈ গৈছিলে নহয় মই তাইক বেয়াকে কৈহে দিলোঁ পাই বস্তু চস্তু কেতিয়াবা দিলে যি ভালকে থাকে নহ'লে পকৰ ঘূৰাই থৈ গুচি গৈছে কিবা ভাজ এটা আছে সেইদিনা মই মাতিলোঁ বোলো কোনফালে যোৱা তাই কিবাকে যেনেকেহে ক'লে একেবাৰে মোৰ যে মনটোতে বেয়া লাগি গ'ল জানো বেয়া লাগে নহয় তেনেকে বেয়াকে ক'লে আমি চৰিয়া মই আমাৰ ছোৱালীয়ে এতিয়া পঢ়িহে আছে বাৰু আবেলি সময় নহয় এইটো সময়ত তাইক ওলাবলৈ ক'বলৈ কিন্তু অকণ দেৰিকৈ অকণ ওলাই যাবলৈ দিম আৰু লগৰ এজনীয়ে ফোন কৰিছিলে ক'বলৈ যাব পাই তিনিআলিলৈ ক'লে অকণ এতিয়া পঢ়িবলৈ দিছোঁ আঢ়ৈটাৰ পৰা বহাই থৈছোঁ দুটাত ভাত খাইছোঁ দৰা চৰা চাবি তাই 18 বছৰ হ'ল নহয় এতিয়া বিয়া দিব হ'ল আৰু 21-22 বছৰতহে মই তাইক বিয়া দিম তাতকৈ বেছি হ'লেও মই কম বয়সত বিয়া দিম মই একদম পঢ়া শুনা ভাল চাকৰি এটা কৰাহে বিয়া দিম
কি মোৰ কৰিবি ল'ৰাটোলৈকে দিবি নহ'লে সেই ইমান চৰা চৰিকে কৰিব নোৱাৰি নহয় তোৰ ল'ৰাটো আৰু বয়স হ'ল এবাৰ বিয়ে পঢ়ি থকা নাই জানো সেই তোৰ ল'ৰাটোলৈহে চাব হ'ল আৰু এজনী চাবি ভাল ভাল ছোৱালী নহ'লে আমাৰ বোৱাৰীজনীক কবিচোন আমাৰ বোৱাৰীজনী বহুত লগৰ ছোৱালী ধুনীয়া ধুনীয়া ধনী ধনী লগৰ ছোৱালী বিয়া হ'বলৈ আছে এই ইমান ধনী ছোৱালী নালাগে পাই মোক দুখীয়া ছোৱালী এজনী হ'লে দুখীয়া লগৰ ছোৱালীও আছে নহয় কিবা তাই গোটেইগাল লগতে কথা ধনী হ'লে তোৰজনী নিচিনাহে হ'ব পকৰ ঘূৰাই থৈ গুচি যায় যিহে অকণ দুখীয়া এজনীকে আনিবি মানে বৰ দুখীয়া নহয় আৰু আমাৰ নিচিনা অকণমান নহ'লে তোৰ ডাঙৰটো পিতেৰলৈ নহ'বা ছোৱালী আকৌ এজনী চাই এজনী খেদাই আজিলৈকে জাননে মই কিন্তু মোৰ শাহুজনীক আকৌ তেনেকৈ একোৱে কৈ নাপালোঁ মোৰ শাহুজনী কিন্তু বৰ ভাল আছে আকৌ ন মোক যিমান যিটা অত্যাচাৰ কৰিলেও মই মোৰ শাহুজনীক আকৌ একো নক'লোঁ গম পাওঁনে শাহুজনী মোৰ বৰ ভাল আছিলে বৰ বেয়াও নাছিলে অকণমান বেয়া আৰু ময়ো নাপালোঁ দেই মোৰ শাহু আকৌ মোৰ হাততে মৰিলে পাই মই নাপালোঁ দেই তই হেনো আজিলৈকে এটুপি এটুপি দিয় কথা শুনি কি দিওঁ মই এটুপি এইটো কেলে হয়তো বস্তু আকৌ কি সেইটো বস্তু আকৌ এই কেলে সেইটো বস্তু মাল অকণমান এই মাল চাল নাখাওঁ মই তহঁতি কথা নকবি দেই লাও পানী অকণমানহে খাওঁ সেইকাৰণে অকণ মানে দেহাটো এনাৰ্জি হৈ থাকে ছোৱালী ডিঙিটো শুকাই গৈছে পানী গিলাচ আনচোন তই খাবিনে বৌয়েও খাব বোলে লৈ আহ গাত শকুতি নাইকিয়া বস্তু নেপেলাবি খালি হাতত দে এগিলাচ তই খা বাৰু ছোৱালীজনী ধুনীয়া হৈ গৈ আছে পিছে চুলিকেইডালনো কেলে কটাই কটাই দিয় তাইহে গম পাই এইটো লৈ যাওঁ তই পঢ়ি থাকিবি মোবাইল নাচাবি আকৌ খা পানীকণকে খা বাৰু গম পাইছনে মোৰ বোৱাৰীজনীৰ কথা কি যে কৰিম নহয় আৰু এবাৰ মই ভাবিছোঁ এবাৰ বেচেছৰ ওচৰলৈকে অকণমান যাম আৰু মই গ'লোঁ নহয় বেজৰ ওচৰলৈ এইডাল দেখিছ নে এইডাল দি পঠিয়াইছে এইডাল হেনো পিন্ধি থাকিলে ঘৰখন শান্তি হৈ থাকে তোক মই লৈ যাম নি নহ'লে কাইলৈ ওলাবি যোৰহাটলৈ যাব লাগিব ৰ ময়ো ভালকৈ বেচ চেক জৰাই পকাই কিবা এটা ৰচি চচি লৈ আহিম বোৱাৰীজনীক মনে মনে পিন্ধাই দিম বাপেকে যোৰহাট পোৱাতকৈ তই আমাৰ এইকণতে এজনী ভাল বেজ আছে সেইজনীৰ ওচৰলৈকে যাবি তাই মূৰশীত ময়ে জানো বিছে কেইটামান কাম নহ'লে তই বোলে এতিয়াই বৌ নহ'বা আমাৰ ঘৰলৈকে মই কৰি দিম তাই এই গাৰুটো যে শুৱে নে যোনটো গাৰু তাৰ ভিতৰতে আৰু সেইকণ এই বস্তুটো বহাই থৈ দিবি তাৰপিছৰ পৰা তোৰ ভৰিত পৰি থাকিব একদম তোৰ ভৰি ধোৱা পানী খাই থাকিব তাই ইমানেই ভাল পাব তোৰ হয় নেকি ভালেই হ'ব তেন্তে দে মই এতিয়া যোৰহাটলৈ নগ'লেও হ'ব ভাড়াটো কমি যাব হ'ব দে তোৰ গুৰিতে আৰু যোৱা পকা কৰি চাম যদি তোৰ গুৰিত কাম নাহে কিন্তু মই আকৌ যোৰহাট যাম সেইটো মনত ৰাখিবি হ'ব দে ময়ে কৰি দিম নহয় তোক যদি মোৰ হাতেৰে যদি তোৰ বোৱাৰীক যদি কাম নিদিয়ে নাই তেতিয়া ময়ে লৈ যাম তোক ধুনীয়াকৈ ভাল এজন বেজৰ ওচৰলৈ লৈ যাম এবাৰতে কাম পকি যাব কিন্তু এতিয়া বৈ তোক বনাই দিমগৈ সেই বস্তুটো এতিয়া কৰিব নালাগে দে আমাৰ মানে বোৱাৰীজনী আহিব হ'ল গম পাওঁ তাই যে গোলাঘাটলৈ গৈছিলে নহ'লে কাইলৈ মানে কৰি দিবি কাইলৈ কৰি দিম পিছে হ'ব দে কিন্তু হেৰি নহয় মোক আকৌ কিবা দক্ষিণা চক্ষিণা এটা দিব লাগিব পাণ তামোলে যে দক্ষিণা হয় নাই দিবি আৰু ভাল কিবা এটা দিবি আৰু কাপোৰ এযোৰ দিবি পাৰিলে হেৰি নহয় পিছে এইটো কি বুলি কয় কাইলৈ পিছে কৰি দিম তহঁতৰ বোৱাৰী যেতিয়া স্কুললৈ যাব নাই তেতিয়া কৰি দিম এইটো কি বুলি কয় মই যোগাৰবোৰ কৰিমগৈ এতিয়া গৈ ভালকৈ কিবা এটা কৰিব লাগিব নহয় ভাল দক্ষিণা এটা দিবি এইবোৰ বৰ পইচা খৰচ হৈ এইবোৰ কৰোঁতে মই এদিন আৰু দেৰগাঁৱৰ পৰা মানুহ এযোৰ আহিলে কেনেকৈনো গম পালে জানো তেহেঁতৰ ঘৰত হেনো সদায় হুলস্থুল হয় আৰু মই একদম 1 মিনিটতে কৰি দিলোঁ তেহেঁতৰ একদম কিবা বেজ হেৰি মণি এটা দি দিলোঁ ধুনীয়াকৈ মাৰিলে ডিঙিত আৰু তেহেঁতৰ ঘৰত হুলস্থুলেই নোহোৱা হ'ল বাপেকে ভালেই হ'ল দে তই যদি কৈছ তেন্তে ভালেই হ'ব মোৰ বোৱাৰীজনীকো তই কাম ভাগ কৰি দিবি আৰু হয়নে কৰি দিম পিছে দে মই জানো নে বোৱাৰীজনী আমাৰ বেছি উৎপাত হৈছে নহয় তাইক মই ভাল কৰিম মই বাৰু হাতত জোৰ নাই কাৰণেহে তাইক মই এইকেইদিন দিয়া নাই যোনদিনা দিম মই তাইক পিঠিৰ চামৰা বখলিয়াই পেলাম তই যে ক'লি যে তোৰ গাত ছাল চটাই হাঁহ চটাই আছে বুলি মই এই কোম্পানী এটাত সোমাইছিলোঁ নহয় মাজতে এতিয়াও পিছে বস্তুখিনি ঘৰে ঘৰে গৈ বিকোংগৈ তই মোৰ লগত ওলাবি তেতিয়া তই মোক 100 টকা এটা দিলে হ'ব আৰু যদি কেইদিনমান যদি গৈ দিয় তেতিয়া মই তোক দৰৱ এটা দিম সেইটো খাবিচোন একদম জোৰ আহি যাব তাৰপিছত আৰু কোবাই দিবি পুৰা হয় নেকি ভালেই হ'ব তেন্তে দেই মাজতে দুটাৰ পৰাই সমাধান হ'লেই আৰু হয় মোৰ কেলে মাজতে ছোৱালী এজনী ভাল পাইছিলে নহয় ল'ৰাটোৱে গাত জোৰ আছিলে সেইটো বাপেকে এবটল খাই দিলোঁ পিছে ছোৱালীজনীক কোবাই থৈ আহিলোঁগৈ ঘৰত গৈ হয় নেকি ভালেই কৰিলোঁ হেৰি মাকজনীয়ে কৈছে বোলে পুলিচত দিম বোলো দেগে যা য'ত পুলিচত দিয় দি এইজনী কথাই ক'ব নালাগে আমাৰ এইজনী বৰ পাখৰি বোৱাৰী হ'ল মই তাই এইকেইদিনতে চাবিচোন তাই বিচনাত পৰি থকা কৰি দিম ভৰি চৰি ভাগি দিম এটা তাই কেলেনো ইমান বেয়া হ'ব লাগে হয় নাই ক
আজিলে নহ'লে যাগে যা যাওঁগে তাকে তোৰ বোৱাৰী আহিব তাৰপিছত মই সেইজনীক দেখিবলৈ মন নোযোৱা হৈছে তাই আহিলে আকৌ আমাক বদনাম গাইছো বুলিয়ে ভাবিব কাৰণে তই খালি মোক কাম ভাগ ভালকে কৰি দিবি কৈ দিম এই বস্তুটো বনাওঁগে আৰু মই এতিয়া গৈ আৰু কাৰো আগত নকবি আকৌ এইবোৰ আকৌ মোক আকৌ হেৰিয়া আকৌ পিটিব আকৌ ধৰি লৈ আকৌ এইবোৰ হ'ব দি তোৰ মোৰ মাজতে দেই হ'ব দে এতিয়া যাওঁ পিছে যা যা জল্দি জল্দি যা তামোল এখোকাকে দে আকৌ খাই যাওঁ তামোলে নাই নহয় বাদ দে বেলেগে দিনা খাবি যা দে ঐ ছোৱালী তই পঢ়ি থাক দে